গাইজ চিনেমা হল পাই গ'লোহি অলৰেডি হলৰ পৰা এতিয়া ওলাই আহিলো গ'ল ওলা হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই চেনেল। মানে গাইজ আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব লৈছোঁ। ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে জনাব। আপোনালোকে গম পাই আছে ক'ত যাব ওলাইছোঁ। থাম্বনেইল আৰু টাইটেল চাই পিনে আপোনালোকে গম পালেই অলৰেডি। আমাৰ এইকেইটা পাৰ্টনাৰকেইটা আছে, ই এটা। আমি এতিয়া প্ৰেম বাবু গৈ আছোঁ। ফিল্মখনৰ নাম কি আছিলে? আদিপুৰুষ প্ৰভাস আছে। আদিপুৰুষ ফিল্মখন মানে ৰিলিজ হৈছে অলৰেডি। সেইখন চাই পিনে আপোনালোকক জনাই দিম। আজি ভিডিঅ'টো কি হয় কি নহয় আপোনালোকে শেষলৈকে চাই থাকক। গাইজ এতিয়া টাইম বহুত হৈ গ'ল। মানে আমি ভাবিছিলোঁ 12টা বজা বাছখনত যাম বুলি। এতিয়া 12টা বাজি গ'লেই অলৰেডি। এতিয়া অটো মাতি দিছোঁ, অটো আহি যাব। ইয়াতে আমি গোটেইকেইটা ৱেইট কৰি বহি আছোঁ আৰু ৰাস্তাতে আমি গোটেইকেইটা বহি আছোঁ। এতিয়া অটো আহিব। 2টা বজাৰ পৰা শ্ব' আছে। তাৰপিছত 2টাৰ পৰা কেইটা 4টাত নে কেইটাত শেষ হ'ব। এতিয়া যাম, আপোনালোকক অটো চিনেমেটিক শ্বট দেখুৱাই দিম। ফাইনেলি আমাৰ অটো আহি পাই গ'ল। আমি অটোত আহি আছোঁ এতিয়া প্ৰেম বাবু গৈ আছোঁ। এতিয়া ডাইৰেক্ট হলত যাম। হলত গৈহে নামিমগৈ। এতিয়া আপোনালোকে এনজয় কৰক চিনেমেটিক শ্বট। গাইজ চিনেমা হল পাই গ'লোহি অলৰেডি। এইটো হল চাব পাৰিছে আপোনালোকে। ইয়াত ফিল্মখন দিছে বাৰু। এতিয়া টিকেট কাটিম ল'ব আপুনি। গাইজ আমি ফাইনেলি টিকেট কাটি ল'লোঁ। ষ্টুডিঅ'ৰ ভিতৰত আহি পাই গ'লোঁ। টিকেটটো দেখুৱাই আছোঁ। এইটো টিকেটটো দেখুৱাই আছোঁ। এইটো টিকেটটো চাওক। হলৰ ভিতৰত আহি পাই গ'লোঁ। এইটো ষ্টুডিঅ'ত দিছে 4 নম্বৰ ষ্টুডিঅ'টো। এইটো চাওক। এইটো ষ্টুডিঅ'ত দিছে। এতিয়া 2:15 পৰা ষ্টাৰ্ট হ'ব। এতিয়া 1টামান বাজিলে আৰু অকণমান ৱেইট কৰোঁ। ফিল্ম চলি আছে, শব্দটো শুনি আছে। ফিল্ম চাই পিনে আপোনালোক কম কেনেকুৱা লাগে। গাইজ হলৰ পৰা এতিয়া ওলাই আহিলোঁ আমি। এতিয়া 12:30 বাজিছে। 2:15 পৰা ষ্টাৰ্ট হ'ব। ইমান টাইম কি কৰি থাকিম বুলি ভাবি পিনে এই বাছ ষ্টেণ্ডৰ ফালে ওলাই আহিছোঁ। অলপ চাহ তাহ খাই পিনে আকৌ আহি আছোঁ। अब तो विश्वास हो गया। शेष मेरा मन बहुत घबरा रहा है। तुम जाओ उनके पास। मैं आपको अकेले छोड़कर नहीं जा सकता। सुरक्षित नहीं है। और तुम्हारे भाई? খতম হল। গ'ল ওলা। সীতাৰাম মিলি গ'ল। বল জুম কৰি দে অকণমান। বল হেল্ল' বল অকণ নেযাওঁ নেকি? বল খতম। এটা আমি গাইজ ওলাই আহিলোঁ। চবে মানুহ পুৰা ওলাই আহিছে। কেনেকুৱা লাগিলে কওক? মজা গুলি নে? এতিয়া আমি অলপ বজাৰ চজাৰ কৰিম। তাৰপিছত ডাইৰেক্ট চিধা ঘৰলৈ যাম। আমি হোটেলত চাহ তাহ খাই গাইজ ডাইৰেক্ট আহি কুকুমবাটীত পাই গ'লোহি। ইয়াত অটোখন ফোন কৰি দিছোঁ। মানে সি অহা অলপ দেৰি কৰি আছে। আহক, তাৰপিছত অটোত উঠি যামগৈ। আমি গাখীৰ চাহ খালো। কোনে? এইখিনি আমাৰ গাখীৰ চাহ। পানী কিনি নেকি? গাখীৰ চাহ পায় আপোনালোকৰ তাত পাই নাপায় কমেণ্ট কৰি ক'ব। গাইজ অটোখন ইমান দেৰি কৰিছে। ফিল্মখনৰ বিষয়ে ক'ম বাৰু ৰুমত গৈ পিনে। অটোখন আহি ল'ব দিয়ক। অৱশেষত গাইজ আহি এতিয়া ৰাতিও হ'ল। ৰুমত পালোহি। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চিলেন টাটা, বাই বাই।
इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। इतना जिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें जिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।